হেল্ল', ববিতা, কি কৰি আছা? যদি কোনো সকামত নাই তেতিয়াহ'লে এতিয়াই আহাচোন। মোৰ তোমাৰ সহায়ৰ অত্যন্ত আৱশ্যক হৈছে। তোমাৰ বোৱাৰীজনীৰ নিচিনা মোৰ বোৱাৰীজনীয়েও মোৰ ল'ৰাটোক নিজৰ বশত কৰি লৈছে। এতিয়া তুমিয়ে মোক কিবা উপায় দিয়া। বাইদেউ, কি হ'লে ইমান লৰালৰিকৈ মোক মাতিলি যে? তুমি ঠিকেই কৈছিলা, নিজৰ বোৱাৰীক যদি প্ৰথমৰ পৰাই কণ্ট্ৰলত নাৰাখোঁ নহয়, পিছত দিগদাৰে হৈ যায়। মইতো আপোনাক আগৰ পৰাই কৈ আছিলোঁ, আপুনিহে কথাটোত গুৰুত্ব দিয়া নাছিল। হয় ববিতা, তুমি যে এজন বেজৰ কথা কৈছিলা, মোকো তাৰ ওচৰলৈ লৈ যোৱাচোন। তাৰ ওচৰত মোৰ ল'ৰাটোক অলপ জৰা ফুকা কৰিলে ঠিক হ'ব কিজানি। বোৱাৰীজনী আহিব 2 দিন হোৱা নাই, এতিয়াৰ পৰাই মোৰ ল'ৰাটোক উঠ ক'লে উঠাই ব ক'লে বহাই। হ'ব দিয়া বাইদেউ, কোনো কথা নাই, মই আজিয়ে আপোনাক বেজৰ ওচৰলৈ লৈ যাম। বাবা, মোৰ বাইদেউ এজনী আছে, তাৰ বোৱাৰীজনীয়ে ল'ৰাটোক নিজৰ হাতৰ মুঠাত ৰাখিছে। আপুনি কিবা উপায় দিয়ক। বাবা, মোক বচোৱা বাবা, আপুনিয়ে মোক উদ্ধাৰ কৰিব পাৰিব। মোৰ ল'ৰাটোক উদ্ধাৰ কৰা, মোৰ ল'ৰাটো নহ'লে ধ্বংস হৈ যাব। কোনো চিন্তা নাই আই, মই আছো নহয়। বাবা, আপুনি কিবা উপায় দিয়ক। আপোনাক দান দক্ষিণাত যিমান যি টকা পইচা লাগে মই সকলো দিম, মাত্ৰ মোৰ বোৱাৰীজনীৰ হাতৰ পৰা মোৰ ল'ৰাটোক উদ্ধাৰ কৰক। কোনো চিন্তা নাই আই, মই আপোনাৰ ঘৰৰ সন্মুখত এটা তাবিজ পুতি দিম, তাৰপিছত আপোনাৰ ল'ৰাজন নিজে ঠিক হ'ব। আৰু দান দক্ষিণা দিয়াতে দেৰি নকৰিব, 50,000 মান টকা দিলেই হ'ব। হ'ব বাবা, কোনো কথা নাই, মই আপোনাক 50,000 টকাই দিম। ঠিক আছে, তেনেহ'লে ৰাতি 12টা বজাত আহি মই তাবিজটো আপোনালোকৰ চোতালত পুতি থ'ম। আপোনালোকে কোনো উঠিব নালাগে আৰু চিন্তা কৰিব নালাগে। এতিয়া আৰু চিন্তা কৰিব নালাগে বাইদেউ, চব ঠিক হৈ যাব লাহে লাহে। এতিয়া বাবা ছাড়া আৰু বেলেগ উপায় নাই, নহ'লে মোৰ ল'ৰাটো লাহে লাহে ধ্বংস হৈ যাব। এতিয়া ঘৰত যাই পইচাটো মোৰ হাতত দিবা, বাবাক মই দি দিম পাছত। ঠিক আছে ববিতা, এতিয়া মই যাওঁ নহ'লে। এতিয়া আৰু কোনো চিন্তা নাই, চব ভালে ভালে হৈ গৈছে। এতিয়া লাহে লাহে বাবাৰ তাবিজটোৱে নিজৰ ফলাফল দেখাব আৰু। 50,000 টকা গৈছে আৰু, তাতে ইমান কি লাগি থাকিব লাগে? একো নহয়, মোৰ ল'ৰাটো ভালে ভালে থাকিলে হ'ল আৰু। মা, আপুনি ইয়াতে আছে? ভালে হ'ল দিয়া, মোৰ আপোনাৰ লগত কাম আছিল অলপমান। কি কামে বাবা, কোৱা। মই যে যোৱা সপ্তাহত আপোনাক 50,000 টকা দিছিলোঁ থ'ব, সেইটো দিয়াচোন, কিবা অলপ কামত লাগে অফিচত। বাবা, সেইটো দেখোন। মা, আপুনি ইমান ভয় খাই আছে কিয়? কি হ'ল? টকাটো দিয়া মোক। বাবা, সেইটো টকা দেখোন মই খৰচ কৰিলোঁ। মা, আপোনাক দেখোন মই কৈছোঁৱে, সেইটো মোৰ টকা নহয়, অফিচৰ। আপুনি ইমান টকা ক'ত খৰচ কৰিলে? আৰু আপুনিয়ে দেখোন মোক কৈ থাকে টকা পইচা যেনেকৈ তেনেকৈ খৰচ কৰিব নালাগে, আৰু এতিয়া আপুনি 50,000 টকা খৰচ কৰিল ক'ত বাৰু? আমাৰ ঘৰৰ সুখ শান্তিৰ কাৰণে বাবা এজনক অলপ জৰা ফুকা কৰিব দিছিলোঁ, সিয়ে 50,000 টকাটো ল'ল। মা, আপুনি পাগল হোৱা নাইতো? আমাৰ ঘৰত কি অশান্তি দেখিলা আপুনি, যাৰ কাৰণে বেজৰ ওচৰত জৰা ফুকা কৰিব লগা হ'ল আপোনাৰ? আজিকালি জৰা ফুকাৰ নামত মানুহে মানুহৰ পৰা কিমান টকা পইচা লুটি নিয়ে আপুনি কি গম নাপায় নেকি? সেই ববিতা আণ্টিৰ লগত লগ হৈ আপুনি এই বেজৰ ওচৰত গৈছিল নহয়নে? সেইকাৰণে এইকেইদিন ইমান অহা যোৱা আমাৰ ঘৰত ইয়াৰ। সিও সেই বাবাৰ ওচৰত গৈয়ে সিহঁতৰ ঘৰৰ সুখ শান্তি ঠিক কৰিছে, সেইকাৰণে ময়ো ভাবিলোঁ। মা, আপুনি কি নাজানে নেকি ববিতা আণ্টিহঁতৰ ঘৰৰ সুখ শান্তি তাই নিজে ধ্বংস কৰে, আৰু এতিয়া বেলেগৰ দোষ দিয়ে? মানুহ নিজে পৰিৱৰ্তন হ'ব নোখোজিলে বেজে একো কৰিব নোৱাৰে। হয় বাপাই, এই ববিতাজনীৰ কথা শুনি মোৰো মূৰটো নষ্ট হৈ গৈছিল, সেইকাৰণে এইবোৰ কৰিলোঁ। আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ, কেতিয়াও মই বেজৰ ওচৰত নাযাওঁ। আপুনি নিজৰ ভুলটো মানিছে যেতিয়া এতিয়া চব নিজে ঠিক হৈ যাব।